নমস্কাৰ বন্ধুসকল, ৰুৰেল আছাম এণ্ড এগ্ৰিকালচাৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। এই ভিডিঅ'ত দেখুৱাম কোমোৰা খেতি কেনেধৰণে কৰিব পাৰি। মই পুলিখিনি পচাই ল'ম, গতিকে মই 50% মাটি আৰু 50% গোবৰ মিহলাই ডিছপ'জেল গিলাছত মাটিখিনি ভৰাই লৈছোঁ। তাত মই গুটি পচাম। আপোনালোকে পচাই ল'ব পাৰিব অথবা খুলি মাৰিও ৰুব পাৰিব। পুলিবোৰৰ বয়স 25 দিন। মই পুলিবোৰ আজি ৰুবলৈ লৈছোঁ। আজি মে' মাহৰ 18 তাৰিখ আৰু জেঠ মাহৰ 3 তাৰিখ। মই 5 দিনৰ আগতে খুলি মাৰি তাত গোবৰ, ইউৰিয়া, ছুপাৰ আৰু পটাছ সাৰ মিহলি কৰি খুলিবোৰ প্ৰস্তুত কৰি থৈছোঁ। মই পুলিবোৰ ৰুবলৈ এডোখৰ ওখ ঠাই নিৰ্বাচন কৰিছোঁ, যাতে বাৰিষা দিনত বৰষুণৰ পানী জমা হৈ কোমোৰা গছবোৰ মৰি নাযায়। আপোনালোকেও এই সময়ত খেতি কৰিলে ওখ ঠাই নিৰ্বাচন কৰি ল'ব, যাতে বাৰিষাৰ সময়ত পানী জমা হৈ গছবোৰ নষ্ট হৈ নাযায়। পুলিবোৰ ৰোৱাৰ 5 দিনৰ পিছত বেমাৰৰ পৰা হাত সাৰিবলৈ নিয়মীয়াভাৱে 7-8 দিন অন্তৰালত ফাংগিচাইড ব্যৱহাৰ কৰিব লাগিব। চাফ, ইডমিল গোল্ড, ইডোমিট 35, স্প্ৰিণ্ট, Z78, M45, ইয়াৰ ভিতৰত 3 বা 4টা দৰৱ বাছি ল'ব আৰু সেই দৰৱ কেইবিধ 7-8 দিন অন্তৰালত ৰটেশ্যন কৰি ব্যৱহাৰ কৰি যাব। বগা মাখি আৰু মোৱা পোকৰ বাবে এক্ট্ৰা, এডমায়াৰ, জাম্প, পলিচ, থিম, কনফিডৰ, টাটামিডা। এই দৰৱবোৰ 10-15 দিন অন্তৰালত ৰটেশ্যন কৰি ব্যৱহাৰ কৰিব লাগিব। একেবিধ দৰৱ ব্যৱহাৰ কৰি থাকিলে পোকৰ ধৈৰ্য শক্তি তৈয়াৰ হৈ যাব। তেতিয়া দৰৱবোৰে কাম নকৰা হৈ যাব, গতিকে দৰৱবোৰ ৰটেশ্যন কৰি ব্যৱহাৰ কৰিব লাগে। বগা মাখি আৰু মোৱা পোক আদিৰ ৰস শুহি খোৱা পোকৰ পৰা ভাইৰাছ, পাত মোচা পৰা আদি ৰোগ হয়। ইয়াৰ ফলত গছৰ বাঢ় বৃদ্ধি কমি যায়। ফল ছিদ্ৰকাৰী আৰু পাত ছিদ্ৰকাৰী পোকৰ দৰৱ কাইট, হামলা, কিংডক্সা, প্ৰফেক্স ছুপাৰ। এই দৰৱবোৰ ব্যৱহাৰ কৰিব লাগিব। দৰৱবোৰৰ পোকে খোৱাৰ লক্ষণ দেখিলেহে ব্যৱহাৰ কৰিব, অন্যথা ব্যৱহাৰ কৰিব নালাগে। পুলিবোৰ যেতিয়া 15-20 দিন হ'ব, তেতিয়া সাৰ প্ৰয়োগ কৰিব লাগিব। DAP, পটাছ, পচা গোবৰ, খলিহৈ আদি সাৰ মিহলাই পুলিবোৰৰ চাৰিওফালে গাঁত খান্দি ব্যৱহাৰ কৰিম। গছবোৰ বগাই গৈ যেতিয়া হেন্দালি পাবগৈ, তেতিয়া ভিটামিন স্প্ৰে কৰিব লাগিব, যেনে অল উইন গোল্ড ছুপাৰ, বায়'ভিটা X, যিকোনো এটা ব্যৱহাৰ কৰিম। ভিটামিন ব্যৱহাৰ কৰিলে গছবোৰ গ্ৰোথ ভাল হয় আৰু ফল-ফুল বৃদ্ধি হয়। ভিটামিনৰ লগত মাইক্ৰ'নিউট্ৰিয়েণ্ট ব্যৱহাৰ কৰিব লাগে, তেনে কৰিলে ফল বেকা-তেৰা নহয়। মই আপোনালোকৰ পৰৱৰ্তী ভিডিঅ'ত ফাৰ্টিগেশ্যন শ্বেডুল, ফাংগিচাইড
ইনচেক্টিচাইড, ভিটামিন আদি কেনেদৰে ব্যৱহাৰ কৰিম সকলো বিতংভাৱে আগবঢ়াম। ধন্যবাদ। ভিডিঅ'টো চাই ভাল লাগিলে শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু লাইক কৰিব।